আমাৰ বিশেষকৈ বিদেশী অঞ্চলত শান্তিৰ কাৰণে যিটো আমাৰ এই অঞ্চলৰ দৰকাৰ আছে সেই অতি থাকে ইয়াৰ কাৰণে আশীৰ্বাদ দিয়ে ইয়াৰ কাৰণে আমি চেপানগুৰি অঞ্চলৰ বিশেষকৈ নেশ্যনেল হাইৱেৰ উত্তৰ পাৰে যিসকল আছে ৰাইজ এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে কিছুমানে আমাৰ বিজেপিৰ লগত কাম কৰে কিছুমানে GSPৰ লগতো কাম কৰিছে GSP দলবিলাকত কাম কৰা হাজাৰ হাজাৰ ৰাইজে তেওঁলোকৰ ভংগ হৈ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰাৰ প্ৰতিবাদ জনাই এই অঞ্চলত কাম কাজ কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে বেয়া পায় নতুন এটা দল বিচাৰি দলত তেওঁলোকে দলে বলে আহি পেলাই যোগদান কৰিছে দুৰ্গা মাতাৰ আজি আমাৰ ইয়াত পূজা মণ্ডপ মুকলি কৰাৰ কাৰণে আমাৰ চেৰপাংগুৰি ব্যৱসায়ী তেওঁলোকে আলহী হিচাপে মাতি আনিছিলে আৰু এই সুযোগতে এই অঞ্চলত বসবাস কৰা বিভিন্ন দল সংগঠন কৰা ৰাইজে হাগ্ৰামা মহিলাৰ উপস্থিতিত এইখিনি সময়তে BPF দলত যোগদান কৰিবৰ কাৰণে তেওঁলোকে এটা প্ৰস্তাৱ দাঙি কৰিছে আৰু তেওঁলোকৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই আমি আজি ইয়াত মুখ্যভাৱে এই কাৰ্যসূচীটো পালন কৰিছো মই খুব আনন্দিত যে এই অঞ্চলত এতিয়া BPF দলৰ আমি যে এই দলৰ এই BPF দলৰ এই পবিত্ৰ দিনত আহি পেলাই যোগদান কৰাৰ দ্বাৰা দি তেওঁলোকে যে BPF দলক নতুনকৈ শক্তি আকৌ প্ৰদান কৰিছে দুৰ্গা মাতাই যেনেকৈ মানৱ দামী আমাৰ দেৱ দেৱীক ৰক্ষা কৰিছিলে এই ধৰ্ম শান্তি এইখন পৃথিৱীত স্থাপিত কৰিছিলে ঠিক তেনেকৈ ব্ৰিটিছি ধ্বংসকাৰী ৰাজনৈতিক দল যিসকল আছে শক্তি আছে এই শক্তিসমূহক দলসমূহক নিকেশ কৰিবৰ কাৰণে আমাৰ হাতলৈ এটা নতুন ৰাজনৈতিক ক্ষমতা ৰাজনৈতিক শক্তি আমাৰ এই অঞ্চলৰ ৰাইজে প্ৰদান কৰিছে BPF দলত নতুনকৈ শক্তি আজি যোগ হৈ গ'ল আৰু এই শক্তিৰে আমি নিশ্চয় তেখেতসকলক অনাশায়ে আমি সমাবেশ কৰিব পাৰিম আমাৰ নিজৰ আমাৰ এই অঞ্চলত BPF দলে মানে এইটো বুজাব পাৰিম আৰু ৰাইজৰ আমাৰ ব্ৰিটিছি ধ্বংসকাৰী অপশক্তিবিলাকক দল সংগঠনসমূহক ধ্বংস কৰিব অপৰাই পেলাব এইখিনি আজি মোৰ এটা এই পবিত্ৰ দিনটোত আজিৰ কাৰ্যসূচীৰ দ্বাৰা দি মই আশা ৰাখিছোঁ আৰু ভগৱানৰ ওচৰত পূজা মাতাৰ ওচৰত কৰি পেলাই প্ৰাৰ্থনা জনাইছোঁ দেৱে অসমৰ যিহেতু গভৰ্ণমেণ্ট চলোৱা এটা চৰকাৰৰ মুৰব্বী হয় তেওঁ নিজৰ দলৰ প্ৰাৰ্থীবিলাকৰ জিকোৱাৰ স্বাৰ্থত দলৰ নিজৰ শক্তি ধৰি ৰখাৰ স্বাৰ্থত অসমৰ সকলো দল ৰাজনৈতিক দলে হওক সংগঠন অৰাজনৈতিক মানে দল বা সমৰ্থন ৰাজ্য কৰা সমৰ্থন বিচাৰি এটা আহ্বান জনোৱাটো একো মানে আচৰিত হ'ব লগা কথা নাই আমিও BPF দলৰ পৰাও আজি অসমবাসী ৰাইজৰ লগতে অসমৰ যিমান দল সংগঠন আছে এই ৰাজনৈতিক দলেই হওক বা অৰাজনৈতিক দলেই হওক সকলোলৈও আমিও আহ্বান জনাম যাতে আগতে আমাক এই সংগঠনসমূহে যাতে সমৰ্থন কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানে অসমৰ কৃষিৰ বাহিৰত আমাৰ দৰঙে হওক গোলাঘাট ডিব্ৰুগড় শিৱসাগৰ এইবিলাকত আমাৰ আছে আৰু BPF দলৰ লগতহে ব্ৰিটিছৰ বাহিৰত আনাৰ
মানে বজাই রাখার কারণে বিপিএফৰ ক্ষমতাতে চলে বিপিএফৰ বাহিৰত তেওঁলোকে নুবুজে। ইয়াৰ কাৰণে বিটিচি অঞ্চলৰ বাহিৰত থকা বড়ো ৰাইজৰ আমাৰ ৰাজনৈতিক সমৰ্থন বিপিএফ দলক নিশ্চয় তেখেতসকলে অনুৰোধ জনোৱা চৰকাৰ আছে। বিপিএফ ভৱন আহ্বান কৰাটো অত্যন্ত দৰকাৰ আছে। আৰু অসমৰ যিসকল ৰাজনৈতিক দল আছে, ৰাজনৈতিক দলবিলাকৰ নেতাসকল আছে, তেওঁলোকে ভালকৈ জানে। যাৰ কাৰণে ডাঙৰীয়া দিলে নিশ্চয় তেওঁলোকৰ দলৰ প্ৰাৰ্থীসকলক জিকোৱাৰ ক্ষেত্ৰত বিটিচিৰ বাহিৰতে হওক, বিটিচিৰ ভিতৰতে হওক, বিপিএফ দলৰ শক্তিৰ প্ৰয়োজন, সমৰ্থনৰ প্ৰয়োজন আছে বুলি স্পষ্টভাৱে তেখেতে যিহেতু জানে, ইয়াৰ কাৰণে বিপিএফ দললৈ আহ্বান কৰিছে। কিন্তু আমাৰ এটা কথা যে ওদালগুৰিত যিহেতু আমাৰে প্ৰাৰ্থী থাকিব আৰু আমাৰ নিশ্চয় এইটো এটা ধৰ্ম থাকিব যে বিজেপি কৰাই হওক, ইউপিপিএল কৰাই হওক, বা এজিপি কৰা, চিপিএম চিপিআই কৰা বিলাকেই হওক, বা অসমৰ যিসকল অৰাজনৈতিক দল সংগঠনসমূহ আছে তেখেতসকলকো বিটিচি উন্নয়নৰ স্বাৰ্থত, বিটিচি সুৰক্ষাৰ স্বাৰ্থত, অঞ্চলক শক্তিশালী কৰাৰ স্বাৰ্থত আৰু বিটিচি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ নিৰাপত্তা, সম অধিকাৰ, সম উন্নয়নৰ সুযোগ সুবিধা দিয়াৰ ক্ষেত্ৰত বিপিএফ দলৰ নিচিনা গণতান্ত্ৰিক ৰাজনৈতিক দলক সবে সমৰ্থন কৰাৰ প্ৰয়োজন আছে। আগন্তুক ইলেকশ্যন ইয়াৰ কাৰণে সকলো দল সংগঠন কৰে যাতে বিপিএফক সমৰ্থন জনায়, ইয়াৰ কাৰণে আহ্বান কৰিছোঁ।